লাহৰীঘাটত উদ্ধাৰ হৈছে এটি হৰিণা। মৰিগাঁও জিলা লাহৰীঘাট থানাৰ অন্তৰ্গত টেঙাগুৰি কছাৰী গাঁৱত আজি পুৱাতে উদ্ধাৰ কৰা হয় এটি হৰিণা পহু। জানিব পৰা মতে পুৱা টেঙাগুৰি কছাৰী গাঁৱত এই হৰিণা পহুটি গাঁৱৰ কিছু সংখ্যক শিশুৱে প্ৰত্যক্ষ কৰিছিল, কিন্তু পিছত স্থানীয় ৰাইজে গম পায় তেওঁলোকৰ সহযোগিতাত হৰিণা পহুটো কৰায়ত্ব কৰে আৰু তেওঁলোকে লাহৰীঘাট থানাত খবৰ দিয়াত আৰক্ষীয়ে আহি এই পহুটি নি থানাত যতনে ৰাখেগৈ। বৰ্তমান এই হৰিণা পহুটো চাবলৈ ৰাইজৰ যথেষ্ট পৰিমাণৰ ভিৰ পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। মৰিগাঁৱৰ পৰা অলিউল্লাহ খান, গ্লোবেল নিউজ।